শৈশৱ কথা আত্মাৰাম কুমাৰ। কুশলে আছানে বুকুৰ বান্ধৈহঁত? ৰ'দে পুৰা অনুভৱ মোৰ স্মৃতিৰ ফেচবুকত। দেখা হ'লে হ'বলা ধৰিবকে নোৱাৰিম, কাৰণ তোমালোক আজিও সিমানেই তেজাল বুকুৰ মাইক্ৰ'চিপছত। আজিও কৰানে বাৰু হাঁহি ধেমালি অহেতুকভাৱে? আহেনে উৰি বতাহত বাট বোলা গায়কৰ প্ৰাণ চঞ্চল গীতৰ কলি? আৰু শুনানে ৰাতিৰ বেলা জাক জাক শিয়ালৰ জয়াল চিঞৰ? শুনিছোঁ আমাৰ হেনো ল'ৰালিৰ হাবিখন অন্তৰ্ধান হ'ল নগা আৰু অসমীয়াৰ লালসা লিগত। জানানে খবৰ কিবা হনুমন্ত বনৰাজ আৰু তেজৰঙী বন কুকুৰাবোৰৰ? তেনেহ'লে হেৰাই গ'ল সেই হৃদয় আকুল কৰা বনলতা বিৰিখৰ গোন্ধ, দুৰ্গন্ধ দেশৰ নিদ্ৰাবিভোৰ বনৰাজৰ। নিচ্ছিন্ন হ'ল তেনেহ'লে সেই বনলতাবোৰ, যাক গছকি গছকি আমি হেৰুৱাইছিলোঁ বাট। আমাৰ গাঁৱৰ নৈখন উফন্দি উঠিলে জোৱানে আজিও পলা পলা বান্ধি মেলেং আনিবলৈ যোৰাচাম বগাবালি বান্দৰ হতীয়ালৈ। খোৱানে তিয়াই নৈৰ পানীত গামোচাত বান্ধি নিয়া চিৰা নিমখ জলকীয়া মিহলাই? আৰু লোৱানে আমেজ লুঙি ডাং মাৰি ভটিয়াই আহোঁতে কোবাল সোঁতত? মনত পৰেনে সখা বাগানত জুম পাতি ঘাঁহ কটা দুপৰবোৰ, আৰু কাঁচিয়ে আঙুলি কাটিলে জাৰ্মান বনৰ ৰসনা ক্ষণবোৰ? কঠীয়াদৰাক কৰেনে আমনি চকুপুৰা মালিকৰ ছাগলীৰ জাকবোৰে? মনত পৰেনে পাল পাতি চুৰ কৰা শিকিৰে কিনা বান্দৰবিৰি সোপা দিনবোৰ? সেই কৰোৱা সমুৱা মৈয়াই কঠীয়া তোলা কৰা, ভুই ৰুবলৈ হাউৰি দিয়া দিনবোৰ? সেই ৰোৱনী জাকৰ হাঁহিৰ ৰগৰ, বিশেষজনৰ মন সৰিবলৈ ডেকা হালোৱাই ৰোৱনীৰ দিশে অভিনৱ শৈলীত দলি মাৰি দিয়া কঠীয়াৰ ফেৰাবোৰ? সেই দৃষ্টিনন্দন নিয়ন্ত্ৰণৰ দৃশ্যবোৰ যায়নে ভাগৰি কলা ফুলবোৰ নাঙলৰ পাছে পাছে ঘূৰি? জোৱানে টোপনি সমস্ত পাহৰি চিকুনাই দিয়ানে মিঠা তেল সানি বোকাৰঙী ভৰিবোৰ? পথাৰখন হেনো একঠা দুকঠাকৈ ক্ষীণাই আহিছে মানুহৰ গছকত। তেনেহ'লে ধুৰাসাপ মাছপুঠি কাৱৈ টিলিকাবোৰ অন্তৰ্ধান হ'ল, বগলীৰ জাকবোৰ নাইকিয়া হ'ল, চেঁচুৰবোৰেও তেন্তে সমাধি ল'লে? অব্যাহত আছেনে এতিয়াও সেই দাদা ভাই বাই বৌৰ দ্বন্দ্ব খৰিয়াল? নবৌহঁতে দাদাহঁতক টানি ধৰা, দাদাহঁতে বুকু ঢকিয়াই দিয়া, কাহানিও নফলিওৱা প্ৰাণে মৰা ভাবুকিবোৰ? খোজকাঢ়ি যায়নে তলপৰ নিশা যোগ বিয়োগ কৰি কাকা কাকীহঁতে? আজিও দেখানে আপোনজনৰ বিয়োগৰ খবৰ পাই গীতেৰে বিলাপ কৰি লৰ মাৰি যোৱা মাহী পেহীহঁতক? বিজুলী বাতিৰ আলোক তৰংগত বিদ্ধত এতিয়া মোৰ চিৰ চেনেহী গাঁও। তেনেহ'লে নেদেখা হ'বলা চাইকেলেৰে মাল কঢ়িয়াই তলপৰ নিশা বজাৰৰ পৰা ঘৰলৈ উভতা বেপাৰীৰ জোৰ সমদল আৰু ফেউৰাৰ ৰাউত? জয়াল নিশা সুদূৰত জাপ মাৰি আগবাঢ়ি যোৱা হাৰিকেন লেম্পৰ নিসংগ যাত্ৰা? এতিয়া হ'বলা তাহানিৰ বাঢ়নীডৰাৰ ভূতবোৰো অন্তৰ্ধান হ'ল পোহৰৰ অত্যাচাৰত। সেই গাঁও নাই মোৰ চেনেহী গাঁৱত
সাৱটি ৰাখিছোঁ বুকুৰ মাজত সমাধি বেলালৈকে। ধন্যবাদ।